Hello everyone, আজি মই তোমালোকক ক্লাছ 2ৰ ইংলিছ কিতাপৰ 7 নম্বৰ লেসন এ পাৰ্টি ড্ৰেছ পাৰ্ট 2 মই তোমালোকক পঢ়াই যাম। তোমালোকে ভালদৰে পঢ়ি যাবা মোৰ লগে লগে দেই। আৰু ইয়াৰ এই পাৰ্টটোৰ কোৱেশ্চন এনসাৰছ সমূহ মই কৰাই দিম। তোমালোকে কোৱেশ্চন এনসাৰ সমূহ ভালকৈ লিখি লবা। আৰু কোনোবাই যদি মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লবা দেই। কাৰণ সাবস্ক্ৰাইব কৰি ললে এনে ধৰণৰ ভিডিঅ'বোৰ তোমালোকে পাই থাকিবা দেই। এ পাৰ্টি ড্ৰেছ। Read what the children are saying about story. তলত কোনে কোনে কি কৈছে সাধু কথাৰ বিষয়ে লৈ কোনে কোনে কি কৈছে পঢ়ু আহা বুলি কৈছে। কোনে কোনে সাধু কথাৰ বিষয়ে কি কৈছে পঢ়ু আহা। এই ল'ৰাজনে ফাৰ্ষ্টত কৈছে My grandmother tell me stories. মোৰ আইতাই মোক সাধু কথা কয়। ছোৱালীজনীয়ে কৈছে My father tells me stories at home. মোৰ দেউতাইও ঘৰত মোক সাধু কথা কয়। আকৌ এই ছোৱালীজনীয়ে কৈছে My mother tells me stories. মোৰ মায়েও কয় সাধু কথা। ল'ৰাজনে কৈছে My grandfather tell me stories. মোৰ ককায়েও কয় সাধু কথা। গ্ৰেণ্ডফাদাৰ মানে ককা। এই ল'ৰাজনে কৈছে My teacher tell me stories. আমাৰ ছাৰেও সাধু কথা কয় বুলি কৈছে। The watchman in my class or my school also tells stories. আমাৰ স্কুলৰ চকীদাৰজনেও সাধু কথা কয় বুলি কৈছে। ছোৱালীজনী লাষ্টত কৈছে Community members come to our school to tell us stories. আমাৰ স্কুল কমিটিৰ মেম্বাৰবিলাক মানে সদস্যবিলাকেও আমাক ষ্টৰী মানে সাধু কথা শুনায়। এতিয়া পাৰ্টটো পঢ়িম আমি দেই। Now read this story a party dress. তলত দিয়া ষ্টৰীটো সাধু কথাটো ভালকে পঢ়া। Once upon a time there lived a very tall fat man in the city of Tip-Top. His name was Petupot. Once upon a time বুলি কৈছে এসময়ৰ কথা। এখন টিপটপ নামৰ চহৰত এখন ভেৰি টল ফেট মেন মানে বহুত শকতাপত এটা মানুহ থাকিছিলে। সেই চহৰখনত টিপটপ নামৰ চহৰখনত এখন শকতাপত মানুহ বাস কৰিছিলে। His name was Petupot. সেই মানুহজনৰ নাম হৈছে পেটুপট। এতিয়া তলত পঢ়িম হা। পেটুপটে গছৰ তলত বহি আছে। সেই টিপটপ নামৰ চহৰখনত গছৰ তলত বহি আছে পেটুপটে। A tall fat man was resting under a tree. পেটুপটে ৰেষ্ট কৰিবলৈ মানে অলপমান শান্তি হ'বলৈ গছৰ তলত বহি আছে। He was Petupot. পেটুপটে বহি আছে। তাৰপিছত এইফালে বহি থাকোঁতেই মুলুকৰাজ the mayor of the city came to meet Petupot one day. এই গাঁওখনৰ টিপটপ নামৰ চহৰখনৰ মুলুকৰাজ নামৰ এজন ব্যক্তিয়ে আহি তেওঁক কি কৰিলে তেওঁৰ লগত কথা পাতিছে। We are celebrating the foundation day of our city. আমাৰ গাঁৱত প্ৰতিষ্ঠা দিৱস পতা হৈছে। I invite you to the party that day. Please come. এই মুলুকৰাজে এই ফেট মানুহজন মানে শকত মানুহজনৰ লগত কথা পাতিছে আৰু কৈছে যে আমাৰ গাঁৱত
প্ৰতিষ্ঠা দিৱস পতা হৈছে আৰু প্ৰতিষ্ঠা দিৱসত আপোনাক নিমন্ত্ৰণ পত্ৰ জনালোঁ, আপুনি যাব কৈছে। পিছত এই পেটুপতে কৈছে থেংক ইউ ফৰ ইয়ৰ ইনভিটেশ্যন আই উইল ডেফিনেটলি কাম। ধন্যবাদ খবৰটো দিয়াৰ কাৰণে, মই সঁচাকৈয়ে যাম বুলি ক'লে, নিশ্চয় যাম বুলি কৈছে। পিছত পেটুপতে, মই এইটো কাহানীটো শ্বৰ্ট বনাই দিওঁ ভালকৈ কৈ যাম। পিছত পেটুপতে কি হ'ল, এই প্ৰতিষ্ঠা দিৱসত যাবৰ কাৰণে নতুন কাপোৰ চিলাবলৈ দৰ্জীৰ ওচৰত গ'ল। দৰ্জীৰ ওচৰত গৈ দৰ্জীক কৈছে, বহুত দৰ্জীৰ ওচৰত ঘূৰিলে, কিন্তু দৰ্জীবিলাকে কি ক'লে, তুমি ইমান শকত আপত মানুহ, তোমাৰ কাপোৰ জানো চিলাব পাৰিম আমি? নোৱাৰো বুলি ক'লে। 20জনমান দৰ্জীয়ে নোৱাৰো বুলি ক'লে। পিছত আৰু এজন দৰ্জীৰ ওচৰত গৈ পেটুপতে ক'লে যে, দৰ্জী দাদা মোৰ কাপোৰ এযোৰ চিলাব লাগে পাৰ্টিৰ কাৰণে বুলি কৈছে। তো এই দৰ্জীজনে কৈছে, নিশ্চয় মই পাৰিম চিলাবলৈ, তুমি মোৰ কাৰণে তাঁতিৰ পৰা কাপোৰ লৈ আনা বুলি ক'লে। পিছত পেটুপতে কাৰ ওচৰত গ'লে, তাঁতিৰ ওচৰত গ'লে। তাঁতিৰ ওচৰত গ'লে, কাপোৰ বোৱা তাঁতিৰ ওচৰত, আৰু কি ক'লে, মে আই হেভ এ পিচ অফ ক্লথ, মোক এপিচ কাপোৰ দিব পাৰিবনে আপুনি? মোৰ কাৰণে কাপোৰ চিলাব লাগে বুলি ক'লে। তো তাঁতিজনে ক'লে, অফক'ৰ্ছ ইয়ৰ মে হেভ ওৱান, দিব পাৰিম বুলি কৈছে। পিছত তাঁতিজনে কাপোৰ দিলে আৰু পেটুপতে লৈ দৰ্জীৰ ওচৰত গৈ কাপোৰযোৰ চিলালে। কিন্তু কাপোৰহে হ'ল নহয় জানো? এতিয়া আকৌ মূৰৰ কাৰণে টুপি লাগিবই। পিছত কি হ'লে, এজন খৰাহী বনোৱা মানুহে ওচৰত গ'লে আৰু খৰাহী বনোৱা মানুহৰ ওচৰত গৈ খৰাহী নিচিনা এযোৰ জাপি টুপি বনাবলৈ ক'লে। তেখেতেও ক'লে, তেখেতে বনাই দিম বুলি ক'লে। ঠিক আছে। তাৰপিছত গ'লে পেটুপতে জোতা লাগিব যে, জোতাৰ মুচিৰ ওচৰত গ'লে। তাত গৈ জোতা চিলালে। ঠিক আছে। জোতা চিলাই চব ৰেডি হৈ গ'ল, নাৱৰ নিচিনা জোতা চিলালে, কাপোৰ ৰেডি হৈ গ'ল, চব ৰেডি হৈ গ'ল। পিছত পেটুপতে এনেকুৱা ড্ৰেছ পিন্ধি পেটুপতে পাৰ্টি কৰিবলৈ গৈছিলে। ঠিক আছে। এইজন হয় পেটুপত, পেটুপত। ঠিক আছে। এক্টিভিটি নম্বৰ 1, পুট এ টিক অন দ্য কাৰেক্ট এনচাৰ, মানে শুদ্ধ এনচাৰত শুদ্ধ চিন দিবলৈ কৈছে। হু ৱান্টেড টু ৱেৰ এ নিউ ড্ৰেছ, নতুন কাপোৰ কোনে চিলাইছিলে? পেটুপতে। বি কুৱেশ্যন, হোৱাট ডিড পেটুপট ৱেৰ ফৰ এ হেট, পেটুপতে কিহৰ টুপি চিলাইছিলে? বাস্কেটৰ, টুটো হ'ব। চি, ফৰ হাউ মেনি ডেইজ ডিড দ্য বয়েটমেন গিভ পেটুপট হিজ বয়েটছ, মানে নাৱৰীয়াজনে তাৰ নাওকেইটা জোতা বনাবলৈ কেইদিনৰ বাবে দিছিলে পেটুপটক? 2 দিনৰ কাৰণে। ঠিক আছে। এইটো 2 days। ডি কুৱেশ্যন, পেটুপট গট দ্য চইচ ফ্ৰম, পেটুপতে জোতা চিলাবলৈ কাৰ ওচৰত গৈছিলে? বয়েটমেন, এজন নাৱৰীয়াৰ ওচৰত গৈছিলে। ই কুৱেশ্যন, পেটুপট ৱাজ ভেৰি হেপী বিকজ, পেটুপতে কিয় সুখী হৈছিলে? বিকজ, কাৰণ দ্য মেয়ৰ অফ দ্য চিটি ইনভাইটেড হিম টু এ পাৰ্টি, এই গাঁওখনৰ এজন মানুহে তেওঁক কি কৰিছিলে? গাঁৱৰ প্ৰতিষ্ঠা দিৱসলৈ মতাৰ কাৰণে সি বহুত হেপী, মানে বহুত সুখী হৈছিলে। ঠিক আছে। এইটো হ'ব নম্বৰ 2। 7, এৰেঞ্জ দ্য লেটাৰ টু ফ্ৰম ৱৰ্ডছ ইউ হেভ লাৰ্নিড, মানে এই আখৰবিলাক, এই শব্দবিলাক অলপমান উল্টা পুল্টাকৈ দিয়া আছে, এৰেঞ্জ কৰিব লাগে, মানে ভালকৈ বিচাৰি, মানে ভালকৈ ইয়াত সজাই লিখিব লাগে।
ইয়াত কি আছে টাইৰল আছে কিন্তু টাইৰল নহয় ইয়াত কি টেইলৰ হ'ব টেইলৰ TAILOR টেইলৰ পেন কাৰ্টাৰ আছে ইয়াত তো কি হ'ব এইটো পেন কাৰ্টাৰটো কাৰ্পেণ্টাৰ হ'ব ৱেভ হৈ আছে ইয়াত কিন্তু ৱেভাৰ হ'ব এট বটম এনেকা লিখা আছে ইয়াত এইটো কি হ'ব বয়েটমেন মানে নাৱৰীয়া ঠিক আছে টেইলাৰ কাৰ্পেণ্টাৰ ৱেভাৰ আৰু বয়েটমেন লিখি ল'বা ভালকৈ নেক্সট 10 নম্বৰ কমপ্লিট দ্য চেণ্টেন্স বাই ইউজিং দিছ অৰ ডিচিজ ঠিক আছে দিছ আৰু ডিচিজ লগাই এই খালী ঠাইবিলাক পূৰ কৰিব লাগে ইয়াতো ডিচিজ হ'ব ইয়াতো ডিচিজ হ'ব খালি ইয়াত ডিছ হ'ব ঠিক আছে ইয়াত 11 নম্বৰ write a few sentences about the picture one is done for you তুমি এই নাওটো চাই পেলাই নাওৰ বিষয়লৈ কেইটামান হেৰি লিখাচোন চেণ্টেন্স লিখা বুলি সুধিছে ঠিক আছে বাক্য লিখাচোন এনেকুৱা কৈছে এয়া মই লিখি দিছোঁ এটা লিখা আছে দ্য বয়েট ইজ মেড অফ উড মই বিটো লিখি দিছোঁ ইট ইজ এ বিগ বয়েট সিটো হ'ব ইট ইজ এম ৱাটাৰ ডিটো হ'ব ইট ক্ৰেজ এণ্ড গুড ফুল ষ্টপ এটা দি দিব ঠিক আছে 4টা মই লিখি দিছোঁ 3টা চ' থেংক ইউ ফৰ ৱাচিং চ' থেংক ইউ বাই